নমস্কাৰ আজি মই আপোনালোকৰ মাজলৈ চিকেন কাবাবৰ ৰেচিপি এটা লৈ আহিছোঁ আশা কৰোঁ আপোনালোকে সকলোৱে চাই ভাল পাব চিকেন কাবাব বনাবলৈ মই বনলেছ চিকেন 250 গ্ৰাম লৈছোঁ আৰু ইয়া বুট দাইল লৈছোঁ বুট দাইলখিনি মই তিয়াই লৈছোঁ এতিয়া মই দুইখিনি অকণমান সিজাই ল'ম এয়া মই চিকেনখিনি আৰু বুট দাইলখিনি বইল কৰি ল'লোঁ এতিয়া মই মিক্সাৰ জাৰ এটাত এইখিনি পিচি ল'ম এতিয়া মই ইয়াতে এটা পিয়াজ এনেদৰে কাটি লৈছোঁ আৰু আদা নহৰু লৈছোঁ আৰু এয়া জলকীয়া দুটা লৈছোঁ এইখিনি ইয়াতে মিক্স কৰি দিম একেলগে সোৱাদ অনুযায়ী মই ইয়াতে নিমখ দিম আৰু হালধি গুড়ি দিম আৰু জিৰা গুড়ি দিম জিৰা গুড়ি মই চামুচ দিম ইয়াতে এতিয়া মই এইখিনি পিচি ল'ম এইখিনি মই মিক্সিত পিচি ল'লোঁ পিচি উলিয়াই ল'লোঁ এতিয়া অকণমান ৰিফাইনত দিম এনেকৈ মঠি দিম অকণমান এতিয়া কাবাবৰ আকাৰ দি ল'ম এনেকৈ লৈছোঁ মই এতিয়া মই তেল গৰম হ'বলৈ দিছিলোঁ ইয়াতে দি দিম এনেদৰে এটা এটাকৈ মই দি ল'ম সেইদৰে মই গোটেইকেইটা দি দিছোঁ এতিয়া এটা এটাকৈ লুটিয়াই দিম ক'ৰবালে ৰঙচা পৰিছে সেইখিনি তলফালে হালধীয়া হৈছে জুইটো চিমত দি পেলাই ভালদৰে সিজিবলৈ দিব আপোনালোকে যদি জ্বলা খাই জ্বলা গুড়িও ব্যৱহাৰ কৰিব পাৰে আৰু জ্বলা বেছিকৈ দিব পাৰে মই বেছি জ্বলা দিয়া নাই কাবাবকেইটা ৰঙা কৰিবলৈ লৈছে ধুনীয়াকৈ সিজিও গৈছে এতিয়া মই এইকেইটা নমাই ল'ম এয়া মোৰ চিকেন কাবাব ৰেডি হৈ গ'ল আশা কৰোঁ আপোনালোকে এই ৰেচিপিটো চাই ভাল পালে এনেদৰে আপোনালোকে বনাই খাই চাবচোন আৰু বনাই খাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰি দিব আৰু যিসকলে নতুনকৈ ভিডিঅ'টো চাই আছে ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো দবাই দিব আজিলৈ আহিছোঁ।